হেল্ল' বন্ধু বান্ধৱীসকল, আজি দুবৰী ধাৰাবাহিকখন চাবলৈ বহুত বেছি ভাল লগা হ'ব। যতখনটো দেখিবলৈ পাইছিল যে নয়না ঘৰৰ পৰা যাবলৈ ওলাই আৰু দুবৰীয়ে নয়নাক কথাবোৰ বুজায় আৰু সেই সময়তে মাকে আহি নয়নাক সকলো কথা কৈ দিয়ে আৰু নয়না কথাবোৰ শুনি আচৰিত হয়। আৰু আনফালে সুজিত ডিউটিৰ পৰা আহে আৰু নয়নাই ফোন কৰি সুজিতক ঘৰলৈ নিবলৈ অহা কথা সোধে আৰু নয়নাই সুজিতক কালিলৈ আনিম কোৱাত খং উঠে। আৰু আনফালে দুবৰী মাক দেউতাকে নয়নাক কথাবোৰ পাতি থাকে আৰু দুবৰী আহি মাক দেউতাকক বুজায় আৰু নয়নাই দুবৰীক আগৰ কথাবোৰ সঁচাকৈ খুলি ক'বলৈ কয় আৰু দুবৰীয়ে নয়নাক বুজাই সাহস দিয়ে। আৰু আনফালে ৰিয়াই পাৰ্থক ৰিয়াৰ পৰা আঁতৰি থাকি ভাল পায় বুলি কয় আৰু পাৰ্থৰ লগত ৰিয়াই কথা পাতে আৰু ৰিয়াই আজিৰ পৰা একো নকওঁ বুলি কয়। আনফালে সুজিতৰ বায়েকে নয়না ঘৰত নাথাকিলে কিবা ভাল নালাগে বুলি সুজিতৰ আগত কয় আৰু আনফালে ৰিয়াই মন মাৰি চিন্তা কৰি থাকে আৰু পাৰ্থক ৰিয়া ঘৰলৈ যোৱা কথা কয়। আৰু আনফালে দুবৰী আৰু দেউতাকে নয়নাৰ কথাবোৰ আলোচনা কৰে আৰু দুবৰীয়ে দেউতাকক বুজায়। আনফালে ৰিয়াৰ ঘৰলৈ যাবলৈ ওলোৱাত পাৰ্থৰ ভনীয়েকে যাবলৈ মানা কৰে আৰু পাৰ্থক বুজোৱা কথা কয়। আনফালে সুজিতক নয়নাক নিবলৈ আহে আৰু দুবৰী নয়না ব্যৱহাৰৰ বিষয়ে সুজিতক কয়। বন্ধুসকল, আজি খণ্ডত দেখিবলৈ পাব যে নয়নাক সুজিতে ঘৰলৈ লৈ যাব আৰু আনফালে দুবৰীয়ে মাকক বুজাব আৰু চিন্তা কৰিবলৈ মানা কৰিব আৰু পাৰ্থই ৰিয়াক কথাবোৰ বুজাই ক'ব। আনফালে নয়নাই সুজিতলৈ কোনে ফোন কৰিছে বুলি সুধিব আৰু নয়নাই খং উঠিব। চ' বন্ধুসকল, আজি দুবৰী ধাৰাবাহিকখন চাবলৈ বহুত বেছি ভাল লাগিব। আজি ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।